সফলতাৰ আদি শিকলি তুমি। কথা জ্যোতিস্মিতা বৰা, আবৃত্তি বিৰাজ বল্লভ নাথ। সংগ্ৰামক তুমি প্ৰাণ দিছিলা, আজি তোমাৰ বাবে চিনিলো মৰতৰ মাটি। অ' আমাৰ জ্ঞানৰ দণ্ডিকা, তুমি নিৰাস্ত্ৰ হৈও আঘাত কৰিলা। আমাৰ মগজুৰ কল্প কাননত ধোঁৱাৰে পোত খাই থকা এজোলোকা এলান্ধু মচি সন্তাপিত কৰিলা জ্ঞানৰ আলোক। আজি দেশ চলাইছে কোনে? তোমাৰ ছাত্ৰই। তেন্তে কিয় মৌন হৈ আছা গুৰু? তোমাৰ শক্তি আছে ছাত্ৰক দমন কৰা, নহ'লে দুৰ্গন্ধই চেলেকিব বৰ ঘৰৰ চৰু। আজি বিচনাৰ সেতেলিত গুপ্তভাৱে চকু পানী থকা এজাক বেকাৰ সন্তানৰ গুৰু তুমিয়েই আছিলা। গুৰু, তেওঁলোকক সাহস দিয়া। নিস্তব্ধ সন্ধ্যা পথভ্ৰষ্ট পাথৰুক জীৱনৰ আদি পাতনি দেখোন তুমিয়েই মেলি দিলা। ভাগৰুৱা নহয় সংগ্ৰাম কৰিবলৈ তুমি সিহঁতক হুংকাৰ দিয়া। আজি পদুম পাতৰ শিৰাত গোটা বন্ধা তেজে চিঞৰি কান্দিছে। এজাক নৰহ পিশাচৰ নিৰ্যাতনত তাই আঘাত পাইছে। তুমিয়ে সিহঁতৰ গুৰু আছিলা। সিহঁতক মানুহ হ'বলৈ পুনৰ কোৱা। সোঁৱৰণি নহয় তুমি, নহয় সামৰণি, তুমি সোঁৱৰাই দিয়া মানৱক জাগি উঠিবলৈ। আজি মৰহা ৰজনীগন্ধা পুনৰ জিয়ে উঠিছে। টেবুলত জ্বলাই থোৱা মমডাল বতাহে কোবাইছে। আমাৰ শলিতা জ্বলি শেষ হ'ব হ'ল গুৰু। অলপ জিৰণি লোৱা, অলপ জিৰণি লোৱা গুৰু। গলি গলি পোহৰ বিলোৱা মহান গুৰু তুমি। কৃষ্ণ ফৰকৰ নিমজ্জ তমসাত জ্বলোৱা জ্ঞানৰ চাকি।